Hello guys, welcome back to my YouTube channel জীৱনৰ সুবাস বিচাৰি। So বৰ্তমান মই উপস্থিত আছো সোণাৰী মিচিং গাঁৱত। ইয়াতে আলি আলি গাং উদযাপন কৰিছে, গতিকে চাবলৈ আহিলোঁ ইয়াৰ আলি আলি গাঙৰ নীতি নিয়মবোৰ আৰু লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। So let's go। ইয়াৰ মোৰ লগৰ বন্ধু আছে এইবোৰ। হাই। এয়া মেইন গেট আৰু এতিয়া অলপ ভিতৰলৈ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে জাতীয় পতাকা, তিনিবৰণীয়া জাতীয় পতাকা, আৰু ইফালে আছে আপোনাৰ মিচিঙৰ জাতীয় পতাকা। চ' এয়া হৈছে আপোনাৰ শ্বহীদ বেদী আৰু ভিতৰত নাচ চলি আছে, নাচ গান চাব পাৰে। এইটো বিষয়ে অলপ কওকচোন। এইটো মানে আপোনাৰ আহু ধানৰ মানে যিটো আমাৰ আহু ধানৰ খেতি কৰা হয়, এই খেতিৰ নিয়মটো মানে যিহেতু আলি আলি গাং মানে হৈছে কৃষিভিত্তিক উৎসৱ, সেইটো কাৰণে মানে কথাটো হৈছে এনেকুৱা ধৰণৰ। ইয়াত আমাৰ যিটো আহু খেতি কৰা হয়, আহু খেতি কৰোঁতে যেনেকুৱা ধৰণৰ আমি হাল বোৱাৰ পৰা আদি কৰি জাবৰ চাবৰ গুচোৱাৰ পৰা আদি কৰি ধান সিঁচালৈকে সেই নীতি নিয়মবোৰ, কৃষি প্ৰণালীৰ নীতি নিয়মবোৰ ইয়াতে দেখুওৱা হয়। মানে এয়াই হৈছে আমাৰ আলি আলি গাং কৃষিভিত্তিক উৎসৱ। আই লাভ টিয়ক। ৱাও, নাইচ, বঢ়িয়া। আৰু এয়া চাংঘৰ দেখিছে আপোনালোকে। চাংঘৰটো আমি মৰং উকুম বুলি কওঁ, মিচিঙত মৰং উকুম বুলি কোৱা হয় চাংঘৰ। পৰিচয় নাই, এইটো জোহাল চাংঘৰ মৰং উকুম। পোৱালি এটাকে সুধো দেই, এইটো কি ন? মেলুং। আচ্ছা, এইপিনে ওপৰত চাঙো আছে। হয়, ইউটিউবত দিম, চাবা দেই। আছাম কালচাৰেল টিউল বুলি চেনেল চাৰ্চ কৰিবা, তাতে চাব পাৰিবা। আৰু এয়া হৈছে আপোনাৰ পৰাপং চাকি থৈছে। মিচিঙত পৰাপং বুলি কয় আৰু অসমীয়াত চাইমদ বুলি কোৱা হয়। চাওক, এই ওপৰৰ ফালেদি দিয়া হৈছে আৰু তাত পানী ঢালিব। আৰু এই যিটো চকা যতনটো, এইটো একচুৱেলি পৰ্বৰ বুলি কোৱা হয়। ইয়াৰ বিষয়ে মই বেলেগ এদিন কোনোবা আকৌ ভালকৈ ভিডিঅ' বনাম বাৰু। আৰু এয়া গাহৰি মাংস, বিলাহী আলু লিগাঙৰ খানা। কি হ'ল? সেয়া মাংস। আচ্ছা, অ'কে। গাহৰি মাংস কিমান মান বনাইছে? গাহৰি মাংস 50 কেজি। একদম ধুনীয়া, মজা। থেংক ইউ। চ' গাইজ, ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।